বন্ধুসকল আজিকালিৰ দিনত আমি সকলোৱে কিবা এটা বস্তুৰ বিষয়ে জানিবলৈ হলে চিধা গুগলত সাৰ্চ কৰো আৰু সেই বিষয়ে জানি লওঁ কিন্তু বন্ধুসকল এনেকুৱা কিছুমান শব্দ আছে যিবোৰ গুগলত সাৰ্চ কৰিলে আপোনাৰ জেলু হ'ব পাৰে হয় বন্ধুসকল আৰু আপোনাৰ লগত বেয়া কাৰ্য সংঘটিত হ'ব পাৰে সো বন্ধুসকল আজিৰ ভিডিওটোত মই আপোনালোকক তিনিটা শব্দ কম যিকেইটা আপোনালোকে ভুলতো গুগলত সাৰ্চ নকৰিব হয় বন্ধুসকল এনিৱে লেটস ষ্টাৰ্ট দা ভিডিও উইদাউট ডিলে Number 1 illegal things বন্ধুসকল আমি যেতিয়া অকলে থাকো তেতিয়া আমাৰ মনত বহুতো ধৰণৰ চিন্তা আহি থাকে আৰু এইবিলাকৰ বিষয়ে আমি ভাবি থাকো যেনে বম কেনেকৈ বনায় মানুহ এজনক সহজে মাৰিব পৰা বিষ আৰু এজন মানুহক কেনেকৈ মাৰিব পাৰি এনেকুৱা ধৰণৰ বহুতো কথা ভাবো বন্ধুসকল এইবিলাকৰ বিষয়ে যিমান ভাবক কিন্তু এইবিলাক শব্দ ভুলতো গুগলত সাৰ্চ নকৰিব কাৰণ আপুনি যিবিলাক শব্দ গুগলত সাৰ্চ কৰে সেইবিলাক গুগলত সেভ আৰু মনিটৰ হৈ থাকে যদি আপুনি এনেকুৱা ধৰণৰ ইলিগেল শব্দবিলাক সাৰ্চ কৰে তেতিয়াহ'লে আপোনাক জেলতো নিব পাৰে যদি আপোনাৰ ভাগ্য বেয়া থাকে Number 2 your symptoms 99% মানুহে যেতিয়া অলপ বেমাৰ হয় তেতিয়া সেই বেমাৰটো কেনেকৈ ভাল কৰিব পাৰি তাৰ বিষয়ে গুগলত সাৰ্চ কৰে কিন্তু বন্ধুসকল গুগল বাবা যিমানেই জ্ঞানী নহওক কিয় এজন ডক্টৰ হ'ব নোৱাৰে যি বেমাৰ দেখিলে বেমাৰটোৰ বিষয়ে গম পাব বন্ধুসকল আপুনি যেতিয়া বেমাৰটোৰ বিষয়ে গুগলত সাৰ্চ কৰিব তেতিয়া আপোনাৰ বেমাৰৰ লগত মিল খোৱা বহুতো ধৰণৰ গম্ভীৰ আৰু বেয়া বেমাৰ আহিব যাৰ বাবে ভাবিব কি এই বেমাৰটো মোৰো হৈছে নেকি মই অনুৰোধ কৰোঁ এইবিলাক কৰাতকৈ আপোনালোকে চিধা এজন ভাল ডক্টৰ তাত যোৱাই ভাল হ'ব নাম্বাৰ 3 প্ৰেছাৰ কুকাৰ বম প্লাছ বেকপেক 2013 চনত এজন মানুহে প্ৰেছাৰ কুকাৰ বম প্লাছ বেকপেক দুইটা একেলগে সাৰ্চ কৰি দিছিল মানে এনে মই প্ৰথমতে আপোনালোকক কৈছো অকলে থাকিলে কি কৰো কি নকৰো লাগি থাকে তাৰ পিছত এঘণ্টাৰ পিছত মানুহজনৰ ঘৰৰ দুৱাৰৰ সন্মুখত পুলিচ ৰৈ আছিল আৰু মানুহজনক মাতি আছিল আৰু মানুহজনক এজন আতংকবাদী বুলি ভাবিছিল সেইকাৰণে বন্ধুসকল মই কৈছো আপোনালোকক বম জাতীয় বনোৱা বস্তু বা এনেকুৱা শব্দ কেতিয়াও গুগলত সাৰ্চ নকৰিব সো বন্ধুসকল এই ভিডিওটোত এইকেইটাই আছিল মই আশা কৰোঁ এই ভিডিওটো চাই আপোনালোকৰ ভাল লাগিছে আৰু এনেকুৱা ধৰণৰ নলেজেবল ভিডিও চাবলৈ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু বন্ধুসকল এনেকুৱা ধৰণৰ শব্দ গুগলত ভুলতো সাৰ্চ নকৰিব থ্যাঙ্কস ফৰ ওয়াচিং